শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ এগৰাকী কৰ্মচাৰী বিষয়াৰ সৈতে এক বৈঠক অষ্টম দৰমহাৰ সৈতে জড়িত দাবীসমূহ আলোচনা কৰা হয়। ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা আৰু পেন্সন বৃদ্ধি পাব পাৰে। অন্ততঃ সেই সম্ভাৱনাই সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা আৰু পেন্সন সম্পৰ্কীয় বিষয়ত চৰকাৰৰ লগত আলোচনা কৰা এই সংগঠনসমূহৰ মূল কাম। কেন্দ্ৰীয় চৰকাৰৰ লগত DA আৰু DR লগতে বিভিন্ন বিষয়ক লৈ আলোচনা হৈছে। অষ্টম দৰমহা আয়োগ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ যি দাবী আছে তাৰ ভিতৰত অন্যতম হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা বা দৰমহা স্কেল সংশোধন কৰা। সকলো বিভাগৰ কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিব লাগিব। গ্ৰাম্য ডাক সেৱকৰ দৰমহা ভাত্তাৰ পৰা অৰ্ধসামৰিক বাহিনীৰ পতনক্ৰম ঠিক কৰিব লাগিব। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন দৰমহা আয়োগ বা অষ্টম দৰমহা আয়োগ। জীৱন যাপনৰ খৰচ অনুযায়ী ন্যূনতম মজুৰি বৃদ্ধিৰ দাবী তুলিছে। আধুনিক জীৱনশৈলী বজাই ৰাখিবলৈ সকলো বিষয়ত নজৰ ৰাখিব লাগিব। লেভেল 1, 2, 3, 4, 5, 6ক সংযুক্ত কৰিব লাগিব। MACPৰ গাঁথনি সলনি কৰাৰ প্ৰয়োজন আছে। কমেও 5টাকৈ পদোন্নতি দিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা আৰু DA সংশোধন কৰিব লাগে। প্ৰতি 5 বছৰৰ মূৰে মূৰে পেন্সন বৃদ্ধি কৰিব লাগে। নতুন পেন্সনাৰসকলে যাতে সামান্য সুবিধা লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। 2004 চনৰ 1 জানুৱাৰীৰ পিছত চাকৰিত যোগদান কৰাসকলে পুৰণি পেন্সনৰ সুবিধা লাভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমাৰ যত্ন ল'ব লাগে। গুলী বাৰুদ অস্ত্ৰ-শস্ত্ৰ লৈ কাম কৰা সকলো শ্ৰমিকৰ বাবেও পৃথক বীমা আৰু ভাত্তা কাৰ্যকৰী কৰিব লাগে। NCJCM ষ্টাফ পক্ষই চৰকাৰৰ সন্মুখত অষ্টম দৰমহা আয়োগৰ ওচৰত চৰ্তসমূহ দাখিল কৰিছে। যদিহে চৰকাৰে এই পৰামৰ্শ মানি লয় তেন্তে কৰ্মচাৰীৰ দৰমহা আৰু পেন্সনত এক বৃহৎ বৃদ্ধি দেখা যাব। সমগ্ৰ দেশৰ 1 কোটি কেন্দ্ৰীয় কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই বিষয়ত কেন্দ্ৰৰ ব্যৱস্থাৰ বাবে অপেক্ষা কৰি আছে।